নমস্কাৰ, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণলৈকে চাই যাব আৰু আপোনালোকৰ কাষতে থকা বেল আইকনটো হিট কৰি অল কৰি দিব, তেতিয়াহে মোৰ নতুনকৈ আহিবলগীয়া ভিডিঅ'বিলাক আপোনালোকে অতি সহজতে পাই যাব। ঠিক আছে, তেতিয়াহ'লে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই যাব আৰু চাই কেনে লাগিল মোক জনাবলৈ একেবাৰে নাপাহৰিব কমেণ্টত। আজি আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিব ওলাইছোঁ এটা তিলৰ চাটনিৰ ৰেচিপি। এই চাটনিটো খাবলৈ খুব টেষ্টি হয় ভাতৰ লগত। আপোনালোকে এবাৰ ট্ৰাই কৰি চাবচোন। এয়া মই তিল লৈছোঁ, আগতে ধুই থোৱা হয় ভালদৰে, আকৌ এবাৰ ভিজাই থৈছোঁ গুড়ি হ'বৰ কাৰণে ভালকৈ। এইখিনি আকৌ এবাৰ ধুই ল'ম। তাৰপিছত গোটেইখিনি ইয়াতে দিম আদা, নহৰু, জলকীয়া আৰু মিক্সিত পিচি ল'ম। এইখিনি পিচি লোৱাৰ পিছত মই ইয়াতে দিম কেঁচা মিঠাতেল আৰু নিমখ। এয়া মোৰ তিলৰ চাটনি ৰেডি হৈ গ'ল। আপোনালোকে এবাৰ ট্ৰাই কৰি চাবচোন, খাবলৈ খুব টেষ্টি হয়। এইয়া চানে ডান্স কৰি আছে দেই। মই গানটো কিন্তু মিউট কৰি দিছোঁ। টিভিত গান চলি আছে আৰু সি গান চাই চাই খুব নাচি আছে। সি গান চাই খুব ভাল পায় আৰু নাচি থাকে। আৰু এটা ৰেচিপি শ্বেয়াৰ কৰোঁ আপোনালোকৰ লগত। মই জহা চাউল 10 মিনিটমান ধুই ভালদৰে তৰাই থৈ দিছিলোঁ, পানী নিগৰাই থৈ দিছিলোঁ। তাৰপিছত মই মিক্সিতে খুন্দিছোঁ। পিঠাগুড়িৰ লাড়ু বনাম, আপোনালোকক দেখাই যাম কি কি কৰোঁ। এয়া মায়ে বনাই আছে পিঠাগুড়িৰ লাড়ু। ইয়াতে দিছে ঘি, মৌ, লং, ইলাচি, ডালচেনি আৰু ৰুকা নাৰিকল ভাজি লৈ দিছে। লগতে মিঠাৰ কাৰণে চেনি দিছে। পিঠাগুড়িখিনি আগতে 5 মিনিটমান মায়ে ভাজি লৈছে। তাৰপিছত আমি লাডু বনাইছোঁ। ইয়াতে গোটেইখিনি ইনগ্ৰিডিয়েণ্টছ দি আৰু বান খাবলৈ গাখীৰ, গৰম কৰা গাখীৰ দিয়া হৈছে। তাৰপিছত আমি লাডু বনাইছোঁ। বনাবলৈ একেবাৰে সহজ, কিন্তু খাবলৈ খুব টেষ্টি হয়। আপোনালোকেও এবাৰ বনাই চাব আৰু খাই চাব। ঠিক আছে, তেতিয়াহ'লে ভিডিঅ'টো চাই যদি ভাল লাগে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলত যদি নতুনকৈ আহিছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে।